নমস্কাৰ। সাম্প্ৰতিক পৰিস্থিতিৰ লগত সংগতি ৰাখি মিতাশ্ৰী বৰুৱাৰ এটি কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। সকলো ভালে থাকক, কুশলে থাকক আৰু ঘৰতে থাকক তাৰেই কামনা কৰিলোঁ। কবিতাৰ শিৰোনাম ভয়। ভয় ভয় লাগিছে ন টিভিটো খুলিবলৈ, এংকৰগৰাকীয়ে খৰকৈ পঢ়া বাতৰিটো শুনিবলৈ, অসমৰ নাম ল'ব নেকি কেনেবাকৈ। ভয় ভয় লাগিছে ন পুৱা শুই উঠি সন্ধিয়াৰ কথা ভাবিবলৈ। এৰা জীৱনটোৱেই যে দুদিনীয়া, অসম কি গোলাঘাটৰ নামেই ল'লেচোন ঘপককৈ। ভয় ভয় লাগিছে ন হেৰুৱাব লাগিব নেকি আপোন মানুহবোৰ, সামৰিব লাগিব নেকি সপোনৰ আধৰুৱা ৰচনাবোৰ। ভয় ভয় লাগিছে ন মা দেউতা হতাশ হোৱা দেখি, দিনটোত চুবুৰীয়াৰ মাত নুশুনাকৈ থাকি, পিছে সকলো যে পৰিস্থিতিৰেই দাস। নাই নাই ভয় নাই, আমিতো বেমাৰক মতা নাই, সাৱধান হৈয়ে আছোঁ, হাত ধুয়েই আছোঁ। কিন্তু ভয় হৈছে সেই সকললৈ যি এতিয়াও পলাই ফুৰি লগৰো 10জনক ভাইৰাছ বিলাই আছেগৈ। হে জীৱশ্ৰেষ্ঠ ভয় এৰা, দহৰ কথা ভাবা, সজাগ হোৱা, নিজৰ লগতে আনকো জীয়াই ৰাখা। ধন্যবাদ।